ৰাতিপুৱা বতৰটো ইমান ধুনীয়া হৈ আছে, এই বৰষুণ দিওঁ কৰি আছে। পথাৰত যিহেতু পানী নাই, সেইকাৰণে বৰষুণ জাক দিলে ভালেই হ'ব। ঘৰৰ আকৌ মালে ফোন কৰিছোঁ, তেওঁ কৈছে আমাৰ ইয়াত দবা পিটা বৰষুণ দি আছে। ঘৰৰ কামখিনি কৰি মেলি আজৰি হৈ ভাতৰ যোগাৰত লাগিলোঁ। কঁঠাল দেখিছেনে, এনেকৈ ফ্ৰিজতে সোমাই আছে, খাবলৈ মানুহ নাই। বুট কেইটামান তিয়াই থোৱা আছিলে, আজি তাকে বনাবলৈ বুলি উলিয়ালোঁ। এফালে আকৌ বৰলৰ বাঁহ এটাও গোটাই থৈ দিছে বৰশী টোপাবলৈ। আয়ুক চুলিকেইডাল বান্ধি দিছোঁ, মানে কপালখনত গোটেই ঘামচি উঠিছে। বৰষুণ এৰি দিওঁকৈ গোটেই আগবেলাটো তেনেকৈয়ে থাকিল। পিছে বৰষুণৰ টোপাল এটাও নপৰিলে। ইফালে আমাৰ কাইলৈ মাটিখিনি ৰুবলৈ দিয়াৰ কথা। এতিয়া বৰষুণ নিদিলে বৰ দিগদাৰ হ'ব। তথাপিতো ট্ৰেক্টৰে হাল বাই দিছে। যদি ৰাতিকৈ বৰষুণ দিয়ে তেতিয়া মাটিখিনি ৰুবলৈ ভাল হ'ব, নহ'লে কিন্তু খুব কষ্ট হ'ব। দেখিছে নাই, এয়া মাটিৰ অৱস্থা মানে এনেকুৱা হৈছে। ওচৰৰ আকৌ মাটিখিনি ইমান ধুনীয়া হৈ আছে, এতিয়া ৰুলে ধুনীয়াকৈ সজালো ধৰিলে। তেওঁলোকে খাবৰ কাৰণে আকৌ পুৰি কেইটামান বনাই ল'লোঁ। এনেও মানে মটৰ বা বুটৰ কিবা বনালে মই পুৰি কেইটামান বনাওঁৱেই পাছবেলালৈ। আজিলেই মানে লগ পাম এটি নতুন ভিডিঅ'ৰ।